দিয়ক আৰবি কেজৰিৱালক মুক্তি দিয়ক মুক্তি দিয়ক আম আদমি পাৰ্টি জিন্দাবাদ আম আদমি পাৰ্টি জিন্দাবাদ গণতন্ত্ৰক ৰক্ষা কৰক বিজেপি দুঃশাসন দূৰ কৰক বিজেপি দুঃশাসন দূৰ কৰক বিজেপি দুঃশাসন দূৰ কৰক গণতন্ত্ৰক ৰক্ষা কৰক গণতন্ত্ৰক ৰক্ষা কৰক দিল্লী মুখ্যমন্ত্ৰী কেজৰিৱালক বিনা চৰ্তে মুক্তি দিয়ক দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তি দিয়ক দিল্লী মুখ্যমন্ত্ৰী কেজৰিৱালক ৰঞ্জিত বলমে মুক্তি দিয়ক kasi song deng panang kok abut hage ko pila nang tuma mudif ko Nilito kidi la bangso kasi song kedeng konang kok dala hello je nilito India CM Sir Arvind Kejriwal phan aron repen di CBI pabonti alang di phan la non MP election kapachun chede di ban ka kamkhe dunia phansi alang di phan aron repen CBI la pe di logai si alang di phan deng ko asila son aron re ki beng gel hitum kunu poida ke don nune la ke India demokrasi ka pathilo basila solo ko nilje don nde kasi hajar pero immediate Arvind Sarpan release we ngai sabang so KRS ke nang itum kumahan la hontu me kumahan sa koi pipo dake ki jongdani adim masi avelo non sarkar ka suli bom pulatang ke BJP hello la pen BJP political party bate BJP asong to ke non India lo ka fere nai ke Aam Aadmi Party phan hello ate Aam Aadmi Party hoka ke claim kidam ki mesen pa jo phala kahe no party BJP tum piniani Arvind Kejriwal phan irrespondent kopi ajoni si KRS tong nang itum mun san thelo ante ante panigla dak bangke aron re putang de lo posi dake athi ave pindo KRS ya theke relo je non MP election ke liye galong ahujong si Arvind Kejriwal phan arrest re pulutang te BJP ke non kerem yang ring thepik basi alang phan arrest lo potone non la MP election no kakam ke aki sungdo po basu ka to raji phan si aron re pe non arrest donc si immediately release lang bade nang itum karbeng long mate asam hin ben kopilo ka si kondo ke labang so pajo ki kan jong si immediate alang itum Arvind Sarpan jong si pajok jelang lo lelang pulang te nilitum kapajok ipan anso se pregyam angkum ta miltum deng konang kokpo ate alang litum BJP atum aron re besi kambe claim pot aron re long ke kopine somba claim nang kokpo nilitum ta kapajok ipan je cholo penit koning jelang manang টাৱাং জিলা আমাৰ তৰফৰ পৰা অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ আৰু বৰ্তমান চৰকাৰকো জনাব বিচাৰিছোঁ আপোনালোকে বৰ্তমান চৰকাৰখনে এই গণতন্ত্ৰক নিষেধ কৰা যিটো ৰাজনীতি চলাইছে সেই ৰাজনীতি বন্ধ কৰক আৰু দিল্লী মুখ্যমন্ত্ৰী আমাৰ আম আদমি সভাপতি ডাঙৰীয়া বিনা চৰ্তে মুক্তি দিব লাগে তেখেতক এই বিনা চৰ্তে এইটো কাৰণে মুক্তি দিব লাগে তেখেতে কোনো চোৰ ডকাইত গুণ্ডা মাৰ্ডাৰ কৰা নাই কাৰণ তেখেতে গণতন্ত্ৰক সজাগ কৰিব বিচাৰিছে গণতন্ত্ৰক সজাগ কৰিব বিচাৰিছে ভাৰতীয় যিখন সংবিধান এই সংবিধানখন বৰ্তমান চৰকাৰে মোহাৰি পেলাইছে এই তাৰ পৰা মুক্তি দিবৰ কাৰণে কেজৰিৱালে মাত মাতিছে আৰু অসমৰ হৈ যিটো ভাৰতবৰ্ষত যিটো আপোনাৰ কাহ বলবৎ কৰিছে এই কাহটো ইয়াৰ পৰা আমি উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰ এগেইনষ্টত মাত মাতিছোঁ তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিছে কাৰণ গণতন্ত্ৰক যিটো দুঃশাসন কৰিছে গণতন্ত্ৰক যিটো শোষণ কৰিছে এই শোষণ কৰাটোৰ ওপৰত মাত মাতিছে আৰু অসমৰ ৰাইজক মই সদৰি জনাব বিচাৰিছোঁ 855জন শ্বহীদৰ তেজৰে 71 চনৰ নিশা আমাৰ যিটো অসমৰ যিটো প্ৰব্ৰজনকাৰী ৰোধৰ এগেইনষ্টত আমি অসমৰ ৰাইজে যিটো প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদক যেটো চুক্তি কৰিলে এই চুক্তিটো অমান্য কৰি তেওঁলোকে 14 চনলৈকে বলবৎ কৰি ৰাখিছে তাৰ পৰা মুক্তি দিবৰ কাৰণে অৰবিন্দ কেজৰিৱালে বা আমি আম আদমি সমস্তজনে আমি ইয়াত মাত মাতিছোঁ অসমৰ ৰাইজৰ স্বাৰ্থত জলাঞ্জলি দি আজি এই বৰ্তমান চৰকাৰখনে যিটো আইন উলংঘা কৰি আমাৰ ওপৰত ইডি CBI লগাই এৰেষ্ট কৰিব বিচাৰিছে তাক আমি খুজুৰে প্ৰতিবাদ কৰিছোঁ আৰু লগতে আমাৰ দিল্লী মুখ্যমন্ত্ৰীক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰ্বি আংলং আম আদমি দলৰ তৰফৰ পৰা